নমস্কাৰ মোৰ দশমীয়াৰ ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি সোনকালে উঠিলোঁ, এতিয়া বাজিছে 5:30। এই 5:30 উঠি আমি পইতা ভাত খাই আছোঁ। ৰাতিপুৱা উঠিয়ে পইতা ভাত খাই আমি মানে পইতা ভাতটো কিয় খাইছোঁ আপোনালোকে চাই লাগিব। এয়া আমি পালোঁ এতিয়া তিনিচুকীয়া জংচন। সেই তিনিচুকীয়া জংচনৰ পৰা উঠিম আমি মেক্সিকা আৰু দশমী। ইমান ভাগৰ লাগিলে বা বেগকেইটা ইমান ওজন আৰু তাই ইমান ওজন হৈ গৈছে, তাই অলপ খোজকাঢ়াই দিছে। চাওঁ এতিয়া আমি লিফ্টৰ পৰা ওলালোঁ। এতিয়া আমি ট্ৰেইনত উঠিলোঁ, গৈ আছোঁ আমি আমি ঘৰত যাম। আমাৰ মানে ঘৰ তিনিচুকীয়াত নহয়, আমি মানে মানুহজনৰ কৰ্মৰ সূত্ৰে আমি তিনিচুকীয়াত থাকোঁ। এতিয়া ঘৰত গৈ আছোঁ। এয়া ট্ৰেইনত এতিয়া গৈ আছোঁ আমি। আপোনালোকে চাই থাকিব আমি ক'ত নামিম দেই, আমি এতিয়া নকওঁ। আমি ক'ত নামিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব আমি ক'ত নামিম। আৰু এইফালে মাইনা আমাৰ ইমানে দুষ্ট কৰিছে যে ৰাতিপুৱা 4টাত উঠি পেলাই এতিয়ালৈকে শুৱাই নাই। আৰু মইতো গোটেই ৰাতি 4:30 উঠিছে আৰু এই মানুহজনেতো নাইট ডিউটি কৰি আহিছে। ডাইৰেক্ট ঘৰত যাম। ঘৰত যোৱাত মজাই বেলেগ। আমাৰ এতিয়া নিজৰ ঘৰত নাযাওঁ, আমাৰ মাৰ ঘৰতহে যাম। এতিয়া আমি অহাকালিহে যাম। অহাকালি আমি নিজৰ ঘৰত যাম, আমাৰ মানুহজনৰ ঘৰত। আমি এটা লাইনতে ইয়াতে আজি ষ্টপেজ ইয়াতে ৰাখিম। অহাকালি ৰাতিপুৱা বেলেগৰ গাড়ী উঠি যাম আৰু। এয়া মাইনাৰ যোগাৰ, এইখিনি মাইনাৰ যোগাৰ। তাই ইয়াত ORS খাব নোৱাৰে, তাই ORSটো এই সময় দিছিলোঁ, সেইটো সময় দিলে সি নাখায়। তাই চহি দিয়া আৰু চহি দিয়া কেতিয়া দিলে ন কি ললি? হা চিপছ ললি? চিপছ ললি তুমি? চকলেটো খাবা? এটাও নাখায়, এনেই লৈ থাকে। এনেই লৈ থাকা। দুয়োজনে ট্ৰেইনত লগ পাই ইমানখিনি ভাল পাইছে নহয় ইয়াতে। কোন হয় মুনৈটো? কোন হয়? তোমাৰ লগৰীয়া হয়। এতিয়া আমি চাই লওক, আমি ৰাঙাপাৰা ষ্টেচনত ৰখিলোঁ। আমি য'ত নামি আমাৰ ষ্টেচনটোত ইখন ট্ৰেইন নৰখে, সেইকাৰণে আমি ৰাঙাপাৰাত নামিব লগা হ'ল। এতিয়া আমি ৰাঙাপাৰাৰ পৰা পেচেঞ্জাৰত যাব লাগিব। তাৰপিছত পেচেঞ্জাৰৰ পৰা আমি ঘৰ পামগৈ আৰু ইমান ফূৰ্তি লাগি আছে, ঘৰ পামগৈ। এয়া বহি আছে। আমি এতিয়া ৱেইটিং হলত ৰখি আছোঁ। ৱেইটিং হলত আমি 3জনে আছোঁ, বাহিৰত আছে বাৰু মানুহবিলাক। এয়া আমি ইয়াতে ৰাঙাপাৰাত ৰখি কিনে কিবা পৰঠা আনিছে। পৰঠা ইয়াতে খাই ল'ম আমি ৱেইটিং হলতে। এয়া মানুহজনে খাই আছে। মানুহজনক খোৱাৰ পিছত ময়ো খাম এতিয়া। তোমাৰ নহয় মাইটো, তুমি কিবা খাবা দেই। ঘৰত যাই ভাত খাব মন গৈছে সোনকালে। ৰাতিপুৱা অকণমান পইতা ভাত খাই আহিছিলোঁ আমি, কিন্তু ইমান ৰাতিপুৱা ভাত সোমাই নাযায়। ভোক লাগি আছে। এতিয়া পৰঠা খাই ল'ম, তাৰপিছত আকৌ ঘৰত গৈ মাক ভাত বনাই থ'ব দিছোঁৱে। আমি গৈ পোৱাৰ লগে লগে ভাত গা পা ধুই আকৌ ভাত খাই ল'ম। এতিয়া আমি ফাইনেলি আহি পালোঁ মাজবাট। একচুৱেলি আমি ওদালগুৰিত ঘৰ, কিন্তু আমি মাজবাটত তাইৰ ঘৰ আছে। তাইৰ ঘৰত আজি থাকি যাম মাজবাটত। আৰু আমি এতিয়া গাড়ী ৰখি আছোঁ। ট্ৰেইনৰ পৰা নামিলোঁ, গাড়ীখন আহি পোৱা নাই। গাড়ীখন আহিলে আমি যাম আৰু। ভোক লাগিছে আৰু ভাগৰ লাগিছে। মাইনাটো এতিয়াই উঠিছে, টোপনি ধৰি। এয়া আছে মাজবাট ষ্টেচন। ভিৰ ইমান নাই ন? হা তই কি ভাগৰ লাগিছে নেকি? আহিলা ক'ত? এতিয়া মই এটিএমত ফাইনেলি আমাৰ গাড়ী আহি পেলাই এইখন পইচা উঠাবলৈখনতে যাম আমি। এটিএমৰ পৰা পইচা উঠাব লাগিব। এতিয়া আমি গৈ থাকোঁ। এতিয়া অলপ মিঠাই লৈ লওঁ দোকানৰ পৰা। সেই চুজি বৰফি আৰু কচুৰি আৰু মিঠাই লৈ লওঁ। এতিয়া মোৰ মিঠাই লোৱা হৈ গ'ল আৰু এতিয়া গৈ থাকোঁ।
হাই কৰি দিয়া হাই মেক্সিকা হাই এতিয়া মানে আমি ফাইনেলি ঘৰ পালোহি এতিয়া মানে মই গা চা ধুই ল'লোঁ এতিয়া ভাত খাবৰ কাৰণে মায়ে ভাত বনাই থৈ দিছে ভাত এতিয়া ভাতত কি কিনো বনাইছে আপোনালোকক দেখাম এতিয়া এয়া মায়ে বনাইছে এয়া মাছৰ জোল টেঙা আকৌ এয়া মুৰ্গী মাংস আলুৰ লগত আৰু ভাত আৰু এইফালে নেমু আৰু জলকীয়া আছে এতিয়া আমি ভাত খাই লওঁ বহুত জোৰে ভোক লাগি আছে আৰু বহুত দিনৰ মূৰত ঘৰত ভাত খোৱাৰ মজাটোৱে বেলেগ আমি খাই লওঁ আপোনালোকে চাই থাকক আৰু আজিলৈ খাই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আৰু অহাকালি মই মোৰ ঘৰলৈ যাম তাৰপিছত মানে ভিডিঅ' বনাই থাকিম আৰু আজি ভিডিঅ'টো মানে ইমানতে সমাপ্ত কৰিছোঁ ভাগৰ লাগিছে বহুত ঘুমাব লাগিব এতিয়া যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই